গাইজ কি খবৰ সকলোৰে খবৰ ভালনে গাঁৱলীয়া ছোৱালীৰ শিখাৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ আজি আমি ঘৰতে ইক্সা বনাইছিলোঁ কেনেকৈ বনাইছিলোঁ চাব যদি আপোনালোকৰ যদি ভাল লাগে আপোনালোকে বনাই খাবচোন কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি আমি ইয়াত এগ চাওমিন বনাবৰ কাৰণে এয়া কণী 3টা তাৰপৰা চাওমিন 3 পেকেট দাংবডি কেইটামান পিঁয়াজ 3টা বিলাহী 2টা নিমখ সয়া সস ৰিফাইন আৰু টমেটো সস লৈছোঁ আৰু পাছতে মানে কেনেকৈ বনাওঁ সেইখিনি আপোনালোকক দেখুৱাই আছোঁ তাৰ কাৰণে আমি চাওমিন পেকেট খুলি লৈছোঁ খুলি পেলাই সাধাৰণতে মানে আপোনালোকে সিজাই ল'বও পাৰে সিজাই লয় কিন্তু মই সিজাই লোৱা নাই মই ইয়াত উতলা গৰম পানী দি লৈছোঁ কিন্তু আপোনালোকে যদি মানে সিজাই ল'ব বিচাৰে তেতিয়া সিজাই ল'ব পাৰে ইয়াৰ পাছত গৰম পানী দিয়াৰ পাছত ইয়াত নিমখ অকণমান আৰু ৰিফাইন অকণমান দি দিব অকণমান ভালকৈ সিজা নিচিনা হ'ব লাগিব এয়া চব নিমখৰ পৰিমাণটো সিমান দিব তাৰপিছত ৰিফাইন তেল ৰিফাইনটো দি দিলে চাওমিনখিনি লাগি নধৰে মানে এটা এয়া আমাৰ কুটি ৰেডি কৰি থৈছোঁ এতিয়া আমি এয়া ডিমখিনি ভাজিবলৈ আমি ৰেডি কৰি আছোঁ কিছুমানে নভজাকৈও দিয়ে নে পিছত ভাজিলেও হয় কিন্তু আমি ভাজি লৈছোঁ এইটো এটা বেলেগ আগত ভাজি লৈছোঁ ইয়াতে এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ দি দিছে এতিয়া ডিমটো লৰাই দিব একেবাৰে ভাঙি পেলাব বা অকণমান এয়া আমি ডিম ভাজি কাঢ়ি ল'লোঁ তাৰপিছত এয়া ডিম ভজা তেল আছিলে তাতে আমি পিঁয়াজ দি দিলোঁ পিঁয়াজ দি এতিয়া ইয়াত আমাৰ এতিয়া পিঁয়াজ ভজা হৈ গৈছে আনফালে আমি এতিয়া চাওমিনখিনি যে তিয়াই থৈছিলোঁ সেইখিনি আমি টুকি থৈছোঁ পানীটো যাবলৈ লগতে অকণমান ঠাণ্ডা পানী দি তিয়াই দিছোঁ এয়া আমাৰ পিঁয়াজখিনি লৰাই থকা হৈছে এতিয়া বিলাহীখিনি দি দিব আৰু লৰাই দিছে ভালকৈ ভাজি লোৱাৰ পিছত আমি এতিয়া ইয়াত দাংবডিখিনি দি দিম দাংবডিখিনি ভাজি লোৱাৰ পিছত আমি এতিয়া এয়া লৰাইছে আমি এতিয়া সকলোখিনি ভালকৈ ভাজি লৈছোঁ ভাজি আছে টুকি ৰখা চাওমিনখিনি এতিয়া আমি দি দিম ইয়াত এয়া আমাৰ এতিয়া দি পেলাই লৰাই দিয়া হৈছে ভালকৈ যাতে সকলোখিনি মিক্স হয় এতিয়া আমি চয়া চচটো এচামুচ দি দিছোঁ এতিয়া আমি সেয়া লৰাই পেলাই এতিয়া আমি অকণমান টমেটো চচ দি দিছোঁ আমি এয়া ডিমখিনি দি দিম ডিমখিনি দি ভালকৈ লৰাই ল' ফ্লেমত দি গেছটো দি লৰাই আছে এয়া আমাৰ চাওমিন ৰেডি হৈ গ'ল আমি এতিয়া খাই আছোঁ ঠিক আছে চব ঘৰত ব্যস্ত এতিয়া মা এয়া আমাৰ ৰান্ধনি খাবলৈ টেষ্টি হৈছে বাৰু ধুনীয়া ঠিক আছে ভাল লাগিল বনোৱাৰ কাৰণে থেংক ইউ এতিয়া আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব